সাধু পদ্য। মানুহ আৰু নেউল। দোলনাত দুলি পুতলাৰে খেলি সি এটা পানী কেঁচুৱা। বাবামণি নাম, খোৱা খোৱা কাম, নাই কোনো লগৰীয়া। পিতাক দোকানী, মাক যে গৃহিণী, ব্যস্ত থাকে কামে কাজে। অকলেই হাঁহে, অকলেই কান্দে, ভাবি গুণি মাজে মাজে। এদিন হ'ল কি, নেউলৰ পোৱালি বাটত আছিল পৰি। পিতাকে তুলি লৈ আনিলে ঘৰলৈ, বাবাৰ হ'ল লগৰী। মাক পুতেকে যে বৰ ভাল পালে, লগৰী নেউল পাই। দুয়োটা সমান যেন এটা প্ৰাণ, একো কম বেছি নাই। দিন যায় মানে বাঢ়ে দুয়োজনে, বাঢ়ে ভৰসা বিশ্বাস। পিতাক ওলাই মাকো যে ওলায়, দায়িত্ব দি থৈ বাপাক। শুনা মোৰ বাপা, বাবাক ৰাখিবা, নাহো মানে ঘূৰি মই। হ'ব যোৱা আই, কোনো কথা নাই, নেউলে ক'লে দৃঢ়কৈ। নেউল বাপাই বাবাক শুৱাই দিছিল কাষতে পৰ। সেই সময়ত বাবাৰ কাষত দেখে সৰ্পবিষধৰ। সাপ নেউলৰ শত্ৰুতা আগৰ, দেখিলেই লাগে ৰণ। প্ৰথম নেউলে হুংকাৰ জনালে, আহ ল তৰ মৰণ। সাপেও ফুচকৈ ফণা তুলি তালৈ, চোচা ল'লে আহ বুলি। লগে লগে গতি, মহা হতাহতি, দুয়ো তেজে তুমুৰলি। সাপ মৰি জয় নেউলৰে হয়, গোপে অফুন্দা বুকু। মাক যে আহিব, আহি বখানিব, সেয়ে উজলা দুচকু। কিন্তু আচৰিত, হিতে বিপৰীত। মাকৰ দেখে উগ্ৰ ৰূপ, গাত তেজ দেখি কিবা ভয় লেখি, নেউলক দিলে কোব। নেউলো মৰিল, বাবাও জাগিল, মাকে বুজি পালে ভুল। দেখি মৰা সাপ মাৰে এটি জাপ, নাজানি দুৰ্গতি হ'ল।